এইকেইটা লৈ পেলাই পলাই দিওঁ নেকি আজি? এইকেইটা লৈ নে? হেই আমেৰিকা গুচি যোৱা আমেৰিকা। আজি বাৰু হস্পিটেলত বহী কলম লৈ কিহৰ হিচাপ গম পাইছে নিশ্চয়। সেইদিনা যে আমি হুঁচৰি গাইছিলোঁ, সেয়া হুঁচৰি গোৱাৰ আজি পইচাৰে খানা আয়োজন। এতিয়া দেখিছেনে আমাৰ ইয়াৰ ৰান্ধনি ভাত বনাই আছে। ফাৰ্ষ্ট টাইম বনাইছোঁ ইমান বেছি ভাত। কি হয় আজি পিছতহে গম পোৱা যাব। একদম ধুনীয়া হ'ব, ধুনীয়া হ'ব, ধুনীয়া হ'ব। এইফালে বৌয়ে বনাই আছে কি মাছৰ তৰকাৰী আৰু বা আগত ভাজি বনালে। খানা আয়োজন হৈছে যেতিয়া খানা খাবই লাগিব। ইফালে আমাৰ পেটু ভাজি খোৱাত ব্যস্ত সকলোৱে, আৰু যিহেতুকে আমি মানে ওচৰৰ সকলোখিনিয়ে খাইছোঁ, সকলোবিলাক আহিছে, ইমান ভাল লাগিছে চাওকচোন। বহাগ মাহৰ কিন্তু প্ৰথম ৰ'দ দেই। এই আকাশলৈ চাওকচোন, এনেকুৱা মানে ৰ'দ দিছে আজি ন ভয়ংকৰ। আৰু ভাত বনাই বনাই একদম গৰম লাগি গৈছে সকলোৱে। গতিকে বোলো স্প্ৰাইট এটা আনি পেলাই সকলোৱে স্প্ৰাইট আৰু বুনিয়া ভুজিয়া আনিছিলে, এয়াও একেলগে চবেই খাই মেলি ল'লোঁ। আৰু আমাৰ ছোৱালীহঁতে চাওকচোন। মনি তুমি কি খাই আছা? অঁ আজি মানে কি হৈছে? পিছত ঠাণ্ডা খাই মেলি আহি আকৌ লাগি গ'লোঁ মাংস বনাবলৈ। আজিৰ মাংসটো মই বনাইছোঁ আৰু সকলোৱে কৈ আছে বোলে মই বনালে বহুত টেষ্টি হয়, গতিকে বনোৱাত লাগি গ'লোঁ। এয়া চিকেন ঢালি দিলোঁ আৰু বনাই আছোঁ বাৰু। আপোনালোকে বাৰু গম নাপাব কেনেকুৱা হৈছে। আমাৰ বাৰু সকলোৰে খাই ভাল পালোঁ বুলিয়ে কৈছে। এতিয়া নিকুবাই মাংস বনাই আছে ন, একদম কালাৰ ধুনীয়া আহিছে দেই মাংস। ইয়াত ধৰিব পাৰিছে নহয়, কালাৰটো বঢ়িয়া আহিছে। খাবলৈ ভালেই হ'ব। খাই মেলি আপোনালোকক জনাই আছোঁ ন নিকুবা। অঁ আমি দিম ৰিভিউ। অঁ দেখিছেনে ফাইনেলি খাবলৈ লৈছোঁ আৰু লাষ্ট আমিয়ে। আৰু কি কি আছে আইটেমছকেইটা কৈ দিয়া। মিক্সি বাতি লৈ মানে লাষ্টত এনেকুৱাই হয় আৰু। এয়া চালাড, এয়া হ'ল পদিনা চাটনি, এয়া লেবেৰা ভাজি আৰু দালি, নেমু। অঁ তাৰপিছত এয়া মাংস আৰু মাছটো আছে, মাছটো আহি আছে। তাৰপিছত এইফালে খাই আছে ৰাইজে, এতিয়া আমি খাম চব ভাগে ভাগে আৰু। ইফালে ওপৰকৰ্তাও খাই আছে এয়া জেন্টছে। এতিয়া আমি খানা চানা খাই ৰেডি, আৰু এতিয়া যাওঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। চফা চফা আছে কৰিবলৈ, এয়া বহুত লেতেৰা হৈ গ'ল মৌচুমী ঘৰত। তো বাই 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 বাই। বাই বাই।